আহি আমাৰ মাজত উপস্থিত হৈছেহি আমি আৰু মাত্ৰ কেইমুহূৰ্তমানৰ পাছতে আমাৰ মৰমৰ শিল্পীগৰাকী উপস্থিত হৈছেহি আমি আমাৰ আজি নতুন ছবিখনৰ আমি নাম আনুষ্ঠানিকভাৱে আমি ঘোষণা কৰিম আৰু লগতে ছবিখনৰ ফাৰ্ষ্ট লুক প্ৰথমখন লুক আমি আপোনালোকৰ বাবে আগবঢ়াই দিম আৰু মাত্ৰ কেইমুহূৰ্তমানৰ পাছতে আমাৰ মৰমৰ শিল্পীগৰাকী উপস্থিত হৈছেহি আমি আমাৰ আজি নতুন ছবিখনৰ আমি নাম আনুষ্ঠানিকভাৱে আমি ঘোষণা কৰিম আৰু লগতে কাহিনী চিত্ৰনাট্য সংলাপেৰে সেইপিনে সেইখিনি কৰি দিবি যা সেইপিনে কৰিব সেইখিনি কৰি দিবি One, two, three, go. Ready, কি হ'ব? Two, three, go. Okay, it's Rajniti. The new film. আমি গোটেই কৰোণা পিছতো যে আকৌ এখন চিনেমা বনাবলৈ চেষ্টা কৰিছোঁ। সেইপিনে কৰগে যা তই সেইপিনে ক্ৰাইম কৰি কৰি ভাগৰ লাগিলে পলিটিক্স কৰে মৰি গ'লে আৰু পলিটিক্স কৰাৰ পিছত আৰু বেছিকৈ ক্ৰাইম কৰে মুদ্ৰা একেটাই পিটিহে দুখন মুদ্ৰা একেটাই পিটিহে দুখন ক'ত হ'ব না য়েছ মই আছোঁ কোৱা জুবিন মোৰ কোৱা আহি যোৱা আপোনাৰ এটা ডাইলগ কওঁ তুমি কি ক'বা আহি যোৱা মৰি গ'লি আহি যোৱা ইমান সহজত গ'লি ঠিক আছে মস্তান কেতিয়াবা গ'লো
মস্তানৰ কবিলাত মনত নাই না না এইটো আপোনাৰ মনত আছে কিয় নাই সেইটো মই ভাল পাওঁ আশা মৰিগলি ইমান সহজে মৰিগলি মস্তানৰ কবিতা একদম মনত নাই এই মস্তানো মনত নাই তাত বেলেগ এটা কৰোঁ এইখন ছবিৰ কবিতা এটা আছিল লাইনকা না মনত নাই এইটো কোৱা হ'লে প্ৰিপেয়াৰ কৰি না না আপোনাৰ যি মন যায় কবিতা কৰোঁ এক অভিনেতা অভিনেত্ৰী আছে তেওঁসকল আহিব তেওঁলোকলৈ আপোনালোকে অপেক্ষা কৰি আছে তেওঁলোক আহিবলৈ উদ্যত হৈছে আমিও এই মঞ্চৰ পৰাই তেওঁলোক অহালৈ বাট চাই আছোঁ তেওঁলোক নিশ্চয় অতি সোনকালে আমাৰ মাজত উপস্থিত হৈ মঞ্চৰ সুস্থ বঢ়াব ধন্যবাদ অভি মিউজিকটো লাউড কৰি দে অভি মিউজিক আমাৰ হাত জুবিন গাৰ্গ আমন্ত্ৰণ জনাইছোঁ এজন সুদৰ্শন নায়ক কিন্তু এই ছবিখনত তেওঁ এক বিশেষ ভূমিকাত অভিনয় কৰিছে বেলেগ ধৰণৰ এক চৰিত্ৰত ব্যতিক্ৰমী চৰিত্ৰত ৰাজীৱ গোস্বামী সুন্দৰ মুহূৰ্ত আৰু লগতে মঞ্জিত শৰ্মাক মই মঞ্চলৈ যাবলৈ অনুৰোধ জনাইছোঁ আৰু এইখিনিতে কৈ থ'ম আমাৰ পোষ্ট হাউচ স্থান পাইছে কিন্তু আজি বিশেষ কাৰণত আহিব নোৱাৰিলে আমাক শুভেচ্ছা দিছে এগৰাকী অন্য এগৰাকী ষ্টেজৰ দায়িত্বখিনি বৰফালে অৰ্পণ কৰিছোঁ আমি ইয়াৰ এতিয়াই আমাৰ আজি যিটো বিশেষ গান জয়ন্ত কাকতিদেৱে ৰচনা কৰি আৰু মিউজিক কৰি উলিয়াইছে সেই গানটো আমি ৰিলিজ কৰিম বৰষা অভাৰ টু ইউ ধন্যবাদ মঞ্জিতে তাৰে আগজাননী আৰু মোৰ যিটো কনফিডেঞ্চ আৰু মোৰ যিটো বিশ্বাস সদায় পৰিচালক মঞ্জিত শৰ্মাৰ ওপৰত মঞ্জিত দাই প্ৰথম খোজতেই সেইটো প্ৰমাণ কৰি দিলে আজি যেনেকৈ ছবিখনৰ ফাৰ্ষ্ট লুক আৰু এতিয়া আমি এটি গীত লঞ্চ কৰিম সেইখিনিৰ এই আয়োজনটো চিনেমা আচলতে চিনেমা হ'ব লাগে এণ্ড দিছ ইজ হোৱাট চিনেমা ইজ আমি ৰাজনীতিৰ আজি নামটো আপোনালোকৰ সন্মুখত যিহেতু ফাদিল হ'লে আৰু ৰাজনীতি বুলি কোৱাৰ লগে লগে হয়তো সকলোৰে মনত এটা উৎকণ্ঠা আহিছে যে ৰাজনীতি কি হ'ব কি আছে ছবিখনত তাতে আছে জুবিন দা মই ৰাজনীতি জুবিন দা মই ৰাজনীতি নাই কিন্তু খুব ভাল লাগিছে যে জুবিন দাক মই তপন দা গণতন্ত্ৰৰ যিটো চতুৰ্থ স্তম্ভ সাংবাদিকতা আমি সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিম এইটো এটা মোৰ খুব হেঁপাহৰ চৰিত্ৰ আৰু মই অভিজিৎ ভট্টাচাৰ্য ডাঙৰীয়া এই ছবিখনৰ মেৰুদণ্ড অভিজিৎ ভট্টাচাৰ্যদেৱ তেওঁৱে লিখিছে চিত্ৰনাট্য এদিন হঠাৎ ফোন কৰিলে বৰষা ছবি এখন কৰিব লাগিব যেতিয়া মোক কাহিনীটো ক'লে মই অভিজিৎ দা আকৌ গালি খুৱাব নেকি মোক বাৰু অভিজিৎ দাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বাণিজ্যিক ছবি পোন প্ৰথমবাৰৰ বাবে
মঞ্চত টুলপাৰ লগাই দিয়া এইজন চিত্ৰনাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যজী অভিজিৎ দা আহিলে আৰু মোক কিবা এংকাৰিঙৰ দায়িত্ব দিছে মই আকৌ মাইক্ৰফোন পালে কথা ক'বলৈ নেৰোঁ মই একদম কথা নকওঁ আমি গীত শুনিম এটি গীত বাণিজ্য মই প্ৰথমতে আনিছোঁ তুমিতো একদম মাৰ্গদৰ্শী আমাৰ কাৰণে সাহস আমাৰ সাহস জুবিন দা আমি এটি গীত আপোনালোকৰ বাবে আজি উন্মোচন কৰিবলৈ ওলাইছোঁ ৰাজনীতি আমি জয়ন্ত দাকো মঞ্চলৈ মাতিছোঁ জয়ন্ত কাকলি দা